এই যোৱাকালি মই এটা ভিডিঅ' বনাইছিলোঁ মানে মোৰ গাড়ীখন নতুন গাড়ীখন লোৱাৰ ওপৰত মই ভিডিঅ' এটা বনাইছিলোঁ ভিডিঅ'টো বনাওঁতে মানে কি জানে কেইটা মানে আমাৰ গাঁৱৰে কেইজন মানে চাইছে ভিডিঅ'টো চাই পেলাই কমেণ্ট কৰা নাই মোক ডাইৰেক্ট পাৰ্চনেলি ফোন কৰিছে আৰু লগ পাওঁতে কৈছে যে বা ইউটিউবৰ পৰা পইচা ইনকাম কৰি গাড়ী ল'লে গাইছ মই ইউটিউবৰ পৰা পইচা ইনকাম কৰি মই গাড়ী লোৱা নাই মই গাড়ী কষ্ট কৰি প্ৰায় 1 বছৰ কষ্ট কৰি গাড়ী লৈছোঁ তাকো ইনষ্টলমেণ্টতহে লৈছোঁ মানে মোক ঠাট্টা কৰি কেইটামানে ফোন কৰি সুধিছে আৰু মানে ঠাট্টা কৰিছে যি কি নহওক আজি আকৌ এটা ভিডিঅ' বনোৱাৰ কাৰণে আৰম্ভ কৰিছোঁ মোৰ লগত আছে এয়া শুনো কেনে খবৰ ভাল ভাল না নতুন স্কুল পাই হ'লে কেনে লাগিল ভাল লাগিল নতুন স্কুলখনৰ নাম কোৱাচোন নতুন ধৰণীধৰ বিদ্যাপীঠ হাইস্কুল চতমা মানে মই আগতে পঢ়াইছিলোঁ আৰু আমাৰ স্কুলত পঢ়িছিল আগতে এতিয়া নতুন স্কুল আকৌ নাই ভালদৰে পঢ়িবা তাতে তোৰ নং কিমান হৈছে এতিয়া 614 হৈছে 14 হৈছে আবাৰ কিন্তু 1 হ'ব লাগিব হ'ব পাৰিবা না পাৰিম অ'কে গাইজ মই আৰু এটা আপোনালোকক কথা কৈ থওঁ মানে মই ইউটিউবৰ পৰা পইচা ইনকাম কৰাৰ কাৰণে ইউটিউবত ভিডিঅ' নবনাওঁ মানে এনে জাষ্ট চেনেলটো আছে চেনেলটো তাগিদাতে মই ভিডিঅ' বনাওঁ মই পইচা ইনকাম কৰাৰ কাৰণে কিন্তু মোৰ চেনেল মনিটাইজ হৈ আছে গাইজ মানে মোৰ ষ্টুডেণ্টে এখন হেলিকপ্টাৰ বনাইছে বোলে কেনেকৈ হেলিকপ্টাৰ বনাইছে আপোনালোক দেখুৱাই আছোঁ গাইজ এইখন চাব পাৰে এতিয়া মানে হেলিকপ্টাৰ কেনেকৈ বনাইছা উৰে নে নুৰে এনে কি হেলিকপ্টাৰ যদি সম্পূৰ্ণ নাই উৰাব নাই কনফাৰ্ম নহয় উৰাবৰ কাৰণে আৰু যি কি নহওক ট্ৰাই কৰিছে এনেই সৰু চলি ঠিক আছে ভালেই হৈছে গাইজ মই তাক লৈ আহিলোঁ মানে অলপমান ফুৰি আহোঁ বহুত দিন সেইফালে ফুৰিব যোৱা নাই অলপ তাকো লগত লৈ পেলাই অলপ ফুৰি আহোঁ মানে তাক কেইটামান প্ৰশ্ন সোধোঁ আপোনাৰ দেউতাই কি কৰে শিক্ষক টিচাৰ ডিউটি আছে নে ইলেকশ্যনৰ ডিউটি ক'ত পৰিছে বৰি দত্তৰা মানে বিয়াৰ মেধি হাইস্কুলত পৰিছে মই শুনিছিলোঁ চৰত পৰা বুলি শুনিছিলোঁ আচ্ছা ঠিক আছে ভালে হৈছে ওচৰতে হ'ল বিয়াৰ মেধি মানে আমাৰ পৰা অলপমান দূৰত আৰু তোমাৰ ভোট উঠিছেনে এই তোমাৰ 18 বছৰ কেনেকৈ হ'ব শুনো তোমাক এটা প্ৰশ্ন কৰোঁ তুমি কাক ছাপোৰ্ট কৰা কংগ্ৰেছ নে বিজেপি ক তুমি কাক ছাপোৰ্ট কৰা কংগ্ৰেছক ছাপোৰ্ট কৰা না এনে তোমাৰ এটা ছাপোৰ্ট কৰাৰ আছে নে বাৰু তুমি কিবা এটা ক'ব পাৰিবানে নৰ নেকি আকৌ ছাপোৰ্ট নাই বাৰু তেতিয়াহ'লে IPL কাক ছাপোৰ্ট কৰা বৰ্তমান IPL চলি আছে চেন্নাই ছুপাৰ কিংছৰ বৰ্তমান কেপ্টেইনজনৰ নাম কি ঋতুৰাজ গায়কোৱাড বা ধোনী খেলে আছে নে নাই কি হৈছে ধোনীৰ বেমাৰ হৈছে নেকি ধোনী আৰু ৰিটায়াৰ ল'ব পৰা আছে আৰু 2 সপ্তাহৰ পিছত খেলিব আচ্ছা কি ডাঙৰ সাপ চাপ আপোনালোকে যে কি সাপ আপোনালোককচোন সি যাব পৰা নাই মই কাষতে আছোঁ চাব পাৰে সি মোক ভয় কৰি আছে কিন্তু সেইটো চাওক সাপ এটা মস্ত সাপ এইটো হোলাবাৰী সাপ নেকি এইটো সি যাব পৰা নাই যাব পৰা নাই সি আমাক ভয় কৰি আছে বম ডাঙৰ কিন্তু বেছি দাউৰিব পৰা নাই মস্ত ওলাবি দে গাইজ মানে আমি এটা খানা খাম খানাটো কিহৰ খানা গম পোৱা নাই মোক খানা খাবৰ কাৰণে মাতিছে মই আহিছোঁ বাৰু কি খানা প্ৰথমতে তাৰমানে খৰিৰ কাৰণে আহিছোঁ প্ৰথমৰ পৰাই যে আপোনালোকক আজিৰ এই ব্লগটোত দেখুৱাম কি খানা কেনেকৈ হ'ব গোটেইখিনি খানা কিহৰ খানা গোটেইখিনি দেখুৱাই আছোঁ প্ৰথমতে আহিছোঁ খৰি নিবৰ কাৰণে ক'ত খৰি নিব আহিছোঁ দেখুৱাই আছোঁ পাৰে খৰিৰ কিন্তু অভাৱ নাই আমি খানা খালে খৰিৰ অভাৱ নাই ইয়াত চানাদাই খৰি ওলাই আছে বাৰু মই হেল্প কৰি দিব লাগিব অলপমান এয়া চবেই খৰিৰ কাৰণে আহিছোঁ খৰি কিমানমান লাগিব কেইডাল 3ডাল হ'লে হৈ যাব হৈ যাব খৰি ফালিব লাগিব এতিয়া আচ্ছা কোনো কথা নাই আমি চব কৰিব লাগিব
একদম A to Z আপোনালোকক দেখুৱাই আছোঁ এতিয়া খৰিৰ ব্যৱস্থাটো হ'ল আৰু আমাৰ বজাৰো হৈ গৈছে ইতিমধ্যে বজাৰখিনি কি কি নিজে কষ্ট কৰি খোৱা বস্তুৰ সোৱাদ বেছি সোৱাদ বেছি য়েছ এতিয়া আমি বজাৰটো কি কি বজাৰ কৰিছোঁ আৰু কিহেৰে খানা খাওঁ সেয়া দেখুৱাই আছোঁ আৰু কিহৰ খানা মই এতিয়ালৈকে জনা নাই কিন্তু সুধিম মই গোটেইখিনি সুধি আছোঁ আপোনালোকে কণ্টিনিউ কৰক পাৰে এয়া হ'ল আমাৰ বজাৰ কি কি বজাৰ কৰাই আছে মই গোটেই দেখুৱাই আছোঁ এয়া ছানৰাইজ চিকেন কাৰী কি বুলি কয় এইটো মছলা হালধি নেকি এইটো চিকেন মছলা এইটো জিৰা আৰু এয়া গৰম মছলা গোটেইখিনি আছে ছানৰাইজ এইটো কি ধনিয়া বঢ়িয়া আৰু পিঁয়াজ আছে তাৰপিছত পিঁয়াজ আৰু জিৰা ৰাইচ নেকি অ'কে জিৰা ৰাইচ আৰু এয়া তেল চাউল গোটেইখিনি বজাৰ ইতিমধ্যে হৈ গৈছে মই গম পোৱা নাই মোক ফোন কৰি মাতিছে কিহৰ বজাৰ মই কিহৰ খানা মই এতিয়ালৈকে গম পোৱা নাই এয়া আমাৰ বজাৰ আমাৰ চৌকা বনোৱাত লাগিছে চৌকা ইতিমধ্যে হ'লেই বহুখিনি হ'ল আৰু এইফালে চাব পাৰে কামত লাগি গৈছে খানাদাই যি ধৰিলা এইটো খানাটো কি হ'ল ক ফাইনেলি কচোন খানাটো কি হ'ল মই গম পোৱা নাই ক কি হ'ল খানা এইটো মই দিছোঁ তোমাৰ ফালৰ পাই কিহৰ খুচি এইটো খানা এনাই অঁ বাৰু যি কি নহওক খানা এনেকৈ খাই থাকিব পাৰিলে ভাল গাইছ আমাৰ ফাইনেলি খানাটো হৈ গ'ল মানে মই গোটেইখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ মানে মোৰ পেটটো ইমান বিষাইছিল মানে মোৰ খানা খোৱাৰ দৰে হৈছে আৰু গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ আপোনালোকক আজিলৈ ভিডিঅ'টো এইখিনিয়ে বাই বাই আকৌ লগ পাম